আজি আমি কলিয়াবৰ মেনৰলৈ গৈ আছোঁ মোৰ অফিচৰ কলিগছৰ লগত গৈ পাই তেওঁলোকক চিনাকি কৰাই দিম আপোনালোকৰ সৈতে ফাইনেলি আমি পালোহি আমাৰ ডেষ্টিনেশ্যন কলিয়াবৰ মেনৰ ৰাতিপুৱা বহুত সোনকালে উঠিব লগা হ'ল ইয়ালৈ আহিছোঁ এনেইতো উঠা নহয় 8টা বজাত উঠোঁ চিৰিয়াছলি কৈছোঁ আজি অলপ সোনকাল 5টা বজাত তাকো মাইনুবে উঠাইছে ভিউটো দেখাওঁ বহুত ধুনীয়া প্লেচ অলপ ওপৰলৈ আহিব লাগে চ' সেইটো প্লেচটোতো এনেকুৱা ফিল হৈছিলে শ্বিলং আহি আছোঁ ডে পেকেজৰ ফাৰ্ষ্ট এইটো ন জুচ পকোৰা এতিয়া আছোঁ আমি কটেজৰ ভিতৰত দেখাইছোঁ বহুত ধুনীয়া ৰুম আৰু ইয়াৰ ফালে পুৰা ধুনীয়াকৈ ভিউটো দেখি থাকে দেখাইছোঁ
এতিয়া আমি খাবৰ কাৰণে বহিছোঁ মানে বা কাপোৰ বেছিকৈ আনিছে দুবাৰ চেঞ্জ কৰিছে হাই খানাটো অকণমান দেখাই দিওঁ ইয়াত লাঞ্চ এইটো চুঙা পকৰি এয়া মাছৰ জোল এয়া মাংস আলু পিটিকা লাই শাকৰ ভাজি ভেন্দি ভাজি কেৰেলা ভাজি দালি বহুত দিছে দেই আইটেম পাপৰো আছে মাজত থাকি গৈছে ইয়াৰ মাজত আছে চালাড এতিয়া আমি আহিছোঁ এইটো কি শাক নীলাপানী হ্ৰদ বহুত দূৰ খোজকাঢ়িব লগা হৈছে গাড়ী ক'ৰবাতে ৰাখি থৈ আহিছোঁ গৈ আছোঁ কওঁতে এনেকুৱা হৈছে বাইক লৈ যদি আপোনালোকে আহি ইয়াত ৰাখিব পাৰিব গাড়ী পাৰ্কিং কৰি পেলাই 100 ৰুপিজ দিব লাগে হা সেইটো কৈ দিছোঁ আগতীয়াকৈ ৰেডি হৈ আহিব 100 ৰুপিজ বাইক আনিলেহে ওপৰলৈ আহিব দিয়ে এই আমাৰ অৱস্থাবোৰ এনেকুৱা হৈছে আই থিংক আৰু যাব লাগিব ওপৰলৈ যাব লাগিব নিশ্চয় এইটো ভিউটো চবকে দেখাইছোঁ ফাইনেলি আমি আহি পাই গ'লোহি নীলাপানী ৰ'দলু ৱাটাৰ লেক এতিয়া আপোনালোকক বেলেগ এটা ভিউ দেখাবলৈ গৈ আছোঁ বহুত ৰিক্সি হয় চ' বি কেয়াৰফুল যেতিয়া ভিজিট কৰে অলৰেডি বহুত কিবা কেছ হৈ গৈছে চ' সেইকাৰণে বহুত ওচৰৰ পৰা ভিডিঅ' কৰা নাই বেলেগ এটা ভিউ পইণ্ট চাম চব আহি আছে বেগত পাইছোঁহি আৰু অলপমান বাকী আছে তো ইয়াতকৈ আগলৈ যাব নোৱাৰি সেইটো ক্ল'জিং পইণ্ট ইয়াত বহুত কিবাকিবি ইনচিডেণ্ট হৈছে চ' ক্ল'জ কৰি থোৱা আছে অথনি আমি ওপৰৰ পৰা চাইছিলোঁ এতিয়া অকণমান ওচৰৰ পৰা দেখাইছোঁ ব্লগটো আপোনালোকে চবেই চাব বুলি আশা কৰিলোঁ এতিয়া আমি সকলো ঘৰলৈ যাবলৈ ৰেডি নতুন জেগা এক্সপ্ল'ৰ কৰি দেখাইছোঁ যাওঁ নিশ্চয় ভাল লাগিল চাগে এতিয়া ঘৰলৈ যাওঁ বহুত টায়াৰ্ড লাগিছে চ' বাই বাই আকৌ লগ পাম